হাই এভৰিৱান আৰু এতিয়া 12:30মান বাজিছে। আজি বৃহস্পতিবাৰ হয়, তো মই এতিয়া গা পা ধুই আহিলোঁ। মই দেৰিকৈ গা ধুওঁ, অকণমান আগত যোৱাটো ব্লগতো কৰিছোঁ, কাৰণ মই গা ধুব ইমান ভাল নাপাওঁ। মন নাযায় কিবা গা ধুব, মানে কৰিব গ'লে গা ধুব পাৰি, এনেই ঘৰত থাকিলে গা ধুব মোৰ মনেই নাযায়। আৰু এতিয়া এটা কাম কৰিম বুলি ভাবিছোঁ, তাৰ আগতে একাপ চাহ খাই আহোঁ। মানে এই দুপৰীয়া মই চাহ একাপ নাখালে মোৰ কিবা ঘুমটিয়ে লাগি থাকে, সেই কাৰণে একাপ চাহ খাই আহোঁ আৰু তাৰপিছত লগ পাই আছোঁ। আৰু এতিয়া এই কুৰ্তাটো চাইডটো অকণমান চিলাই দিওঁ, বহুত ডাঙৰ হৈছে মোৰ তাত, অকণমান চিলাই দিওঁ। এভৰিৱান, আৰু এতিয়া গধূলি 6টা বাজিবৰে হ'ল, তো মই এতিয়া চাকিটো দি লওঁ, তাৰপিছত লগ পাই আছোঁ। মানে গধূলি চাকি মই দিওঁ, ৰাতিপুৱা মায়ে দিয়ে, তো গধূলি মই এতিয়া চাকিটো দি লওঁ আৰু পিছত লগ পাই আছোঁ। এতিয়া খোজকাঢ়ি আছোঁ মই, ইয়াতে বতাহ দি আছে, ভাল লাগে খোজকাঢ়ি। আৰু বেছিদিন হোৱা নাই, এই 2 নে 3 দিনে হ'ল মই গধূলি খোজকঢ়া কৰিছোঁ। ৰাতিপুৱাটো নাকাঢ়োঁ, শুই থাকোঁ, এতিয়াই খোজকাঢ়োঁ আৰু ভাল লাগে, বতাহও দি আছে।